মোৰ চাপাগুৰি সমষ্টিত 61জন মানে ছাত্ৰ ছাত্ৰী আৰু বেমাৰী ব্যক্তিসকলক চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ চেক বিতৰণ কৰা এইটো কৰা হ'ল মছলপুৰতে আৰু BCDC অফিচত কৰা হৈছে 161 ষ্টুডেণ্টছ আৰু বেমাৰীসকলে তাৰ দ্বাৰা দি উপকৃত হৈছে। আৰু দ্বিতীয় কাম আছিলে যে আমাৰ BTCৰ পৰা ছেল্ফ হেল্প গ্ৰুপলৈ যিটো ৭৫,০০০ টকা দিয়াৰ এটা প্ৰতিশ্ৰুতি তাৰে প্ৰথম পদক্ষেপ হিচাপে 25,000 টকাকৈ দিয়া হৈছে। আজি কোকলাবাৰী ব্লক সমষ্টিৰ ভিতৰত এই বিতৰণ আছিলে, সেই চেক বিতৰণত মই উপস্থিত আছিলোঁ। আৰু লগতে ইয়াত ডক্টৰ ৰবি বড়ো হস্পিটেল মেনেজমেণ্ট কমিটিৰ এটা মিটিং আছে। 3টা বজাৰ পৰা বহাৰ এটা কথা আছিলে, কিছু সময়ৰ কাৰণে লেট হ'ল। তাতে হস্পিটেলৰ ভিতৰত বহুতখিনি সমস্যা যিটো দেখা দিছে এইবিলাকৰ সম্পৰ্কে আলোচনা কৰিব। এই 3টা প্ৰগ্ৰাম লৈ পেলাই মই আহিছিলোঁ। ছাত্ৰ ছাত্ৰী বেমাৰীসকলে যথেষ্ট আহিছে, মই ভালে পাইছোঁ। আৰু মোৰ সামান্যতম যিটো এটা অৰ্থ বা পুঁজিৰ সাহাৰ্য এইটোৰ দ্বাৰা বহুত ছাত্ৰৰ জীৱনত যদি পৰিৱৰ্তন হয় বা লাভ হয় তেতিয়াহ'লে মোৰ কাৰণে আনন্দৰ বিষয়। আনফালেদি ছেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 দিয়াৰ যিটো পৰিকল্পনা BTC চৰকাৰে লৈছে বনাইছে, তাত 25,000 টকাকৈ দিলে তেওঁলোকে প্ৰথম কিস্তিৰ পইচা দি ক'ত কি কৰিলে তেওঁলোকৰ এটা মানে ইউটিলাইজেশ্যনটো দেখাব লাগিব। আৰু অতি সোনকালে হয়তো বা কেইমাহমান ভিতৰতে ছেকেণ্ড কিস্তি পাই যাব 25,000। আৰু লাষ্ট কিস্তিটো তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত হয়তো BTCয়ে এইটো এপ্ৰুভ কৰি দিব আৰু এনেকৈ দিয়া হ'ব। তাৰ বাহিৰেও এতিয়া BTC অঞ্চলত 3,800 ছেল্ফ হেল্প গ্ৰুপক বাছনি কৰা হৈছে। তাৰমানে 38,000 সদস্য হয়, তেওঁলোকক দিয়া হৈছে। কিন্তু তাৰ বাহিৰেও দেখা গ'ল যে বিভিন্ন জনগোষ্ঠীৰ মাজত বহুত ছেল্ফ হেল্প গ্ৰুপ আছে, থাকি গৈছে। তাৰ কাৰণে ছেকেণ্ড ফেজত 6,000 ছেল্ফ হেল্প গ্ৰুপক 75,000 টকাকৈ যিটো আৰ্থিক অনুদান সেইটো দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। তাৰ দ্বাৰা দি আমাৰ ভাৰত চৰকাৰে ছেল্ফ হেল্প গ্ৰুপক এটা গ্ৰাম্য অৰ্থনীতি বুনিয়াদ মানে তৈয়াৰ কৰাৰ ক্ষেত্ৰত মূল এটা মানে গ্ৰুপ হিচাপে চিনাক্ত কৰিছে। যেতিয়া অসম চৰকাৰেও এটা সিদ্ধান্ত লৈছে কি 4 লাখমান ছেল্ফ হেল্প গ্ৰুপ আছে অসমত, তাৰে পৰা মানে 10জনকৈ মেম্বাৰ যদি লয় প্ৰায় 40,000 সদস্য হ'ব। আৰু অসম চৰকাৰ কেবিনেট ডিচিশ্যন লৈছে 40,000 ছেল্ফ হেল্প আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিজনকে 10,000 টকাকৈ বেংক একাউণ্টত সোমাই দিয়া হ'ব। এইবাৰ এইটো ছেল্ফ হেল্প গ্ৰুপ হিচাপে নহয়, সদস্য হিচাপে পাই যাব। সি এটা আঁচনি লৈছে যাতে ব্যক্তিগতভাৱেও মেম্বাৰসকলে লাভান্বিত হয়। তো এইখিনি আঁচনি আৰু ৰাইজক মই কৈ গৈছোঁ। আৰু এতিয়া যিটো এটা মেৰী মাটি মেৰা দেশ এই আঁচনিও চলি আছে। মই 13 তাৰিখৰ দিনা ইয়াত আহিছিলোঁ, এই কাৰ্যসূচীও কৰিছোঁ। আকৌ 23 তাৰিখৰ দিনা আমি প্ৰতি গাঁৱৰ পৰা মাটি লৈ BCDC অফিচলৈ মাৰ্চ কৰিম। BCDCৰ পৰা 24 তাৰিখত ব্লক অফিচলৈ লৈ যোৱা হ'ব আৰু ব্লকৰ পৰা ডিষ্ট্ৰিক্ট বা DC লৈ তাৰপিছত কলাক্ষেত্ৰত জমা দিয়া হ'ব মাটিবিলাক। আৰু কলাক্ষেত্ৰৰ পৰা দিল্লীত যাব, প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব। আৰু তাৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিখন গাঁৱৰ পৰা লৈ অহা মাটিক লৈ পেলাই তেওঁ এটা স্মৃতি উদ্যান নিৰ্মাণৰ কথা কৈছে যে আৰু বীৰ শ্বহীদসকলক মানে শ্ৰদ্ধাঞ্জলি দিয়াৰ অৰ্থে এই উদ্যানটো বনোৱা হ'ব বুলি কৈছে। সেইকাৰণে এইটো মেৰী মাটি মেৰা দেশ এই শ্লোগানেৰে আগবাঢ়িছে আৰু সকলোবোৰ সুকলমে চলি আছে। 23 তাৰিখত মই আকৌ আহ্বান জনাম প্ৰতিটো গাঁৱৰ পৰা যাতে মাটিটো লৈ আহে। নোহোৱা নহয়, আগত কিন্তু খুব বেয়া আছিলে, এতিয়া খুব ইম্প্ৰুভ হৈছে। কিন্তু অলপমান ICUটো ফাংচনেল কৰিব পৰা নাই, তাৰ কাৰণে পুঁজিৰ এটা অভাৱ হৈছে। আৰু কাউন্সিলৰ তৰফৰ পৰা বা ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো মই বহুতবাৰ লিখিছিলোঁ, এতিয়ালৈকে ফাংচনেল কৰিব পৰা নাই। সেইটো লৈ পেলাই ICUটো ফাংচনেল কৰিবৰ কাৰণে মই চেষ্টা চলাম। আৰু যিটো এণ্টিভেনম নথকা কথাটো সঁচা নহয়, এণ্টিভেনমটো আছিলে, কিন্তু সিদিনা যি পেচেণ্টটো অনা হ'ল অলপ দেৰিকৈ অনা হ'ল, তেতিয়া মানে পয়জনটো খুব স্প্ৰেড কৰা হৈছিলে। তাৰপিছত 6 ঘণ্টা মূৰে এণ্টিভেনমটো দিব লাগে। প্ৰথম ড'জটো দিলে, নেক্সট ড'জটো দিবৰ কাৰণে 6 ঘণ্টাৰ ভিতৰত হস্পিটেলত আনিব লাগে। আৰু ইয়াত ICU নথকাৰ কাৰণে
তাক আনি ৰাখিব নোৱাৰে হস্পিটেলত আৰু পৰিয়ালৰ সদস্য বা গাৰ্জেনসকলক উপদেশ দিয়া হৈছিলে যে বৰপেটাত লৈ যাওক, বৰপেটাত লৈ যোৱা নাই তেওঁলোকে। আৰু সেইটোৰ কাৰণে মৃত্যু ঘটিল, খুব দুখজনক কথা। এইটো ইমান সহজক আমি উৰাই দিব নোৱাৰোঁ। ঠিকেই, হস্পিটেলৰ যদি ব্যৱস্থা থকা হ'লে এইটো নহ'লেহেঁতেন। গোটেই বস্তুটো কেনেকৈ মানে সোনকালে আমি সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা ল'বৰ কাৰণে আজি মিটিংটো ছেদত জাননী দিছে। এইটো হাইকোৰ্টৰ অৰ্ডাৰ, মানে BTCয়ে আজিলৈকে হাইকোৰ্টৰ অৰ্ডাৰটো মানাই নাছিলে, মানে আজিলৈকে কাৰ্যকৰী কৰা নাছিল। তাৰ কাৰণে কণ্টেম্প অফ কোৰ্ট হ'বলৈ গৈ আছে। ইয়াত বাধ্যত পৰি পেলাই প্ৰশাসনৰ পৰা আৰু কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পৰা নটিচবিলাক জাৰি কৰা হৈছে। তথাপিও সামাজিক আৰু মানৱীয় দিশৰ পৰা কাউন্সিল চৰকাৰে চাই আছে, আৰু যদি কণ্টেম্প অফ কোৰ্ট তাৰ পৰা বচাব লাগে BTCয়ে একশ্যন ল'বই লাগিব। সেইখিনি প্ৰাথমিক একশ্যন BTCয়ে লৈছে, পিছত দেখা যাব কেনেকৈ। बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमआ इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। खाबुफोरा जादों 5 लिटार पेट्रल फ्री, गंसे हेलमेट फ्री, बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायनो हागोन।